খবৰ দিলেই 50,000 টকা পাকিস্তানী সুন্দৰীৰে চিনাকি হৈ ভাৰতৰ খবৰ বিশালে দিছিল পাকিস্তানক ধৰা পৰিল দেশদ্ৰোহী নৌসেনাৰ কৰ্মচাৰী গদ্দাৰ বিশাল যাদৱ দিল্লীৰ নেভি হেডকোৱাৰ্টাৰৰ পৰা গ্ৰেপ্তাৰ হ'ল নৌসেনাৰ ক্লাৰ্ক হিচাপে কৰ্মৰত বিশালে ভাৰতৰ গোপনীয় তথ্য পাকিস্তানী সুন্দৰীক দি আহিছিল প্ৰিয়া শৰ্মা নামৰ যুৱতীগৰাকীয়ে খবৰৰ বাবদ বিশালৰ একাউণ্টত সোমাই দিছিল লাখে লাখে টকা এই টকা ক্ৰিপ্টোকাৰেন্সিৰ জৰিয়তেও দিয়া হৈছিল চোৰাংচোৱাগিৰি কৰা সকলক অনলাইন গেমত ইমানেই আসক্ত আছিল বিশাল যে খেলি খেলি বহু ধন হেৰুৱাইছিল আৰু সেই ক্ষতি পূৰাবৰ বাবেই পাকিস্তানী সুন্দৰীৰে কথা পাতিছিল টকাৰ বাবেই দেশৰ বহু সেন্সিটিভ খবৰ পাকিস্তানক দিছিল নৌসেনাত কাম কৰি চোৰাংচোৱাগিৰি কৰা বিশালে অপাৰেশ্যন সিন্দুৰৰো খবৰ দি গৈছিল পাকিস্তানক অৱশেষত চিআইডিৰ জালত পৰিল বিশাল যাদৱ মোবাইলৰ পৰা উদ্ধাৰ হ'ল বহু তথ্য দেশত থাকি দেশৰ হাৱা পানী খাই দেশৰে চোৰাংচোৱাগিৰি কৰা সকলৰ বাবে আজি দেশত পাহলগামৰ দৰে ঘটনা সংঘটিত হ'বলৈ পালে আচলতে এনে চোৰাংচোৱাগিৰি কৰা সকলে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে